ভাত খাইছা নে আই কি দি খাইছা আকৌ বিহু খাবা যাবি নে আমাৰ তাত বিহু খাবা যাবি নে আমাৰ তাত বিহু খাবা ভালকে ইমান বেয়া লাগে সেইটো এপেমান চানাটো ইয়া ভাই ছাগলী কিটা ওলাই গৈছিল বন্ধ গৈ এতে পুৱাই দেই পুৱাই পুৱাই আৰু এটা খাৱাই আছে ভাঙন দিব বলু চাই দিয়া দিতে কিনি আমাক দি নমস্কাৰ মই দীপশিখাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ অসমীয়া নতুন বছৰৰ লগতে ৰঙালী বিহুৰ সকলোলৈ হিয়া ভৰা মৰম আৰু শুভেচ্ছা জনালোঁ ৰাতিপুৱা বৰষুণ দি আছিল আৰু কালি ৰাতিও বহুত বৰষুণ দিছিল সেইকাৰণে উঠোতে অলপ দেৰি হ'ল উঠি গৰুক গা ধুৱালোঁ আৰু দেউতাৰ লগত পুখুৰীত মাছ মাৰিলোঁ মাছ মাৰি গা পা ধুলোঁ এতিয়া ধুই ভাত খাম এতিয়া আৰু মাছ মাৰোতে আৰু গৰু গা ধুৱাতে ভিডিঅ' কৰি থৈছিলোঁ সেইখিনি আপোনালোকক দেখুৱাই লৈছোঁ আৰু এয়া মামাই আমাক বিহু খাব মাতিব আহিছিল আৰু দেউতাৰ লগত কিবা কথা পাতি আছিল এয়া গৰু গা ধুৱাবৰ কাৰণে দীঘলতিৰ পাত আৰু বাল্টিটোত লাও বেঙেনা কাটি ৰেডি কৰি লৈছোঁ আৰু এয়া আমাৰ মাই ৰোৱা বেঙেনা লাগি আছে দুই এটা খাই আছোঁ আৰু এয়া বিলাহী এয়াও মায়ে ৰোৱা লৈ আহিম ইয়াতে ক'ৰবাত জোক চোক থাকব দেই আমাৰ বাবুলা এতিয়া গা ধুৱাম লাউ খা বাঙানা খা কেলাও নবান সেই তোমাৰ তেলটো দে তাই দি দাও এইটো দে সেয়া পুলি মুখা খজবি যাবি মুখা নষ্টয়ে হৈছে এনে তেল দি আহোঁ এতিয়া ৰহাই শুনু এই ঠানিটো লৈ আহিবি চাবি দেই এইগিলা পিছল হৈছে দেই মাইনা বেয়া তেলা বতালো লৈ আহিবি আহা এতিয়া আমি দেউতা আৰু মই আমাৰ পুখুৰীত মাছ মাৰিম ইমান ডাঙৰ পুখুৰী কিন্তু মাছ নাই পুখুৰীটোত এইফালে এইখিনি আৰু সেইফালেও ৰাস্তাটোৰ সেইফালেও আছে আধা পুখুৰীটো ইমান ডাঙৰ পুখুৰী কিন্তু মাছ হ'লে নাই আছিল পুখুৰীত কিন্তু আমাৰ এই ৰাস্তাটো নতুনকৈ বনাই আছে আৰু মাটি পেলাওঁতে মাছবিলাক মৰি যাব বুলি দেউতাই চব মাছ বিক্ৰী কৰি দিলে সেইকাৰণে এতিয়া মাছ নাই আৰু খাবৰ কাৰণেও এইটো কি এইটো ধৰিব পাৰিম আৰু এটা হৈছে মাছ মাৰা হ'ল এতিয়া এয়া মাহ হালধি খুন্দি আছোঁ গা ধুবৰ কাৰণে আৰু এইখিনি খুন্দা হৈ গ'ল মোৰ এইটো হৈছে তিল পিঠা আৰু এইটো বনাইছে মাই আৰু এইফালে মই বনাইছোঁ এটা পিঠা এইটো হ'ল তেল পিঠা মই ভালকৈ নামটো নাজানো মই তেল পিঠা বুলি কওঁ আৰু এইটো বনাইছোঁ মই ফাৰ্ষ্ট টাইম বনাইছোঁ সেইকাৰণে বহুত ভাল হোৱা নাই আৰু মই বনোৱাত বহুত ওস্তাদটো সেইকাৰণে পিঠাৰ অৱস্থা এইটো
আৰু এইটো মায়ে বনাইছে তিল পিঠা। মই আহি আছোঁ আমাৰ মেইন ঘৰত বিহু বুলি। প্ৰতি বছৰে আহোঁৱে, সোনকালে আহোঁ, কিন্তু এইবাৰ বৰষুণ দি আছিল ৰাতিপুৱা, সেইকাৰণে দেৰি হ'ল। এতিয়া অৱশ্যে ৰ'দ দিছে, এতিয়াহে মনটো ভাল লাগি আছে। হাই দি এইফালে চাওঁ, সেইটো চাওঁ, সেইটো চাওঁ, সেইফালে চাওঁ, সেইটো চাইছোঁ কোন এই ফোনটোত দেখি চাওঁ। হাই দি মনে হাই দিব হাঁহি মাৰি দি কৈ দিছি হাই দি সেই দুইটা চাইছি। ভাত খাইছানে আই? কি দি খাইছা? আকৌ বিহু খাব যাবিনে আমাৰ তাত? বিহু খাব যাবিনে আমাৰ তাত? বিহু খাব যাবিনে আজা আমাৰ তাত? বিহু খাব যাবিনে আজা? কি খাবি বিহুত? নৰবোৱা ভালকে। ইমান বেয়া লাগে চাইছো এপেমান চানাটো। এতিয়া ভাই ছাগলীকেইটা ওলাই গৈছিল বন্ধুকৈ, সিহঁতে পুৱাই দেই পুৱাই দিবাই নালাগে, আমি একে 11টামান বজাতহে এৰি দিওঁ। এয়া আমাৰ মেইন ঘৰৰ পুখুৰীত বেপাৰীয়ে মাছ মাৰি আছে। আমি মাছ মাৰি নাপালোৱে আমাৰ পুখুৰীত, ইয়াৰ পৰা এটা নিম আৰু ডাঙৰ। চাইছো সি আকৌ কিবা ধৰিলায়ে। ধৰিব নালগা মাছ মকা ধৰি থাকে। শাস্তি হৈ নহয় থকা মানুহকেইটাৰ। মই ইমান ভাল পাওঁ। হয় দিয়া, এইটো কাৰ? এইটো কাৰ? এটা বাকাৰ পিছত আমি চিলেক্ট কৰিম। ইয়াতে এটা ৰুচি, ইয়াতে সেইটো ভাঙনে সেয়া নি খাবা বঢ়িয়া হৈছে। ডাঙৰ চাইছিল বা এটা লৈ আমাৰ মোনা দুটাও ঢালি দি অলপ পানী লাগি দি আমাৰ এটা ডাঙৰ চাইছিল ভাল লয় দেউতা। আৰু ইয়াত ডাঙৰ হৈ একো নাই। সেইটো নলয়, ইয়াৰ পৰা নাই হেৰি নাই। এক কিলো কৰি দি আৰু এটা দি আৰু এটা খাৱাই আছে ভাঙন দিব সৰু চাই দি দুটা কিনি আমাক দি। মোৰ 1 কিলো ললো দেই, এইগিলা কি দামে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু ইমান দেৰি মোৰ ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।